परदेसी जाना नहीं, तू जाना नहीं, मुझे छोड़ के परदेसी मेरे यारा लौट के आना, परदेसी मेरे यारा लौट के आना, परदेसी परदेसी जाना नहीं, तू जाना नहीं, मुझे छोड़ के हर पल मेरी याद तुमको सताएगी, मैं जागूंगा नींद तुम्हें ना आएगी, हर पल मेरी याद तुम्हें सताएगी, मैं जागूंगा नींद तुम्हें ना आएगी, परदेसी मेरे यारा लौट के आना, मुझे याद रखना कहीं भूल न जाना, परदेसी परदेसी जाना नहीं, तू जाना नहीं, मुझे छोड़ के রাহুল তই কি গান গালি দে অকণোৱে বুজি নাপালো তই গানটো গালি কিন্তু মাজতে বহুত ভুল আছে অকণো শুনি ভাল লগা নাই তই এইবিলাক গান গাবলৈ নাহিবি আমাৰ ওচৰত তই এই গানটো গালি যে অকণো ভাল নালাগিলে আমাৰ শুনি কিন্তু এই গানটোত তই বহুত দুখৰ কথা সোমাই আছে তই জাননে নাই তই প্ৰেমত পৰিছ নেকি হা এই তই ইতি সৰুতে প্ৰেমত পৰি এইবিলাক গান নেগাবি শুনি বেয়া লাগে নহয় ছাৰে শুনিলে কি বুলি ক'ব আমাক বুলিব ছাৰে আমি এতিয়াই প্ৰেমত পৰিলো এইবিলাক গান নেগাবিচোন ৰাহুল শুনি ভাল নালাগে হয় নাই কলিমান ছাৰে আমাক বেয়া বুলিব নাই বাৰু তই কচোন কিয় ছাৰে আমাক বেয়া পাব কেতিয়াবা দেখোন ছাৰে আমাক নিজে গান এটা গাবলৈ কয় ইমান ধুনীয়া গানটো মাজতে তাৰ অকণমান ভুল হ'ব পাৰে তেওঁ সি গানটো গাইছে নহয় তই শুনি ভাল পালে তেতিয়া হ'ব আৰু দে ঐ ছাৰ অহা গম পাইছো মনে মনে থাক এই গুড মৰ্ণিং কওঁতে সদায় থিয় হৈ ক'ব লাগে বুলি নাজানা নেকি তহঁতে তহঁতি সন্মান বোলা বস্তুটো গম পাওঁ নে নাই ঐ গৰুহঁত নাই ছাৰ আজি অকণমান মানে আমি কালি জিমলৈ গৈছিলো নহয় ছাৰ সেইকাৰণে জিমত অলপ কষ্ট হ'ল বেছি সেইকাৰণে আজি ৰাতিপুৱা থিয় হ'বই নোৱাৰিলো ছাৰ সেইকাৰণে বেয়া নাপাব ছাৰ এই গৰু অলগদ্ধহঁত জিমত গৈ কম বডিটো বনাইছ তহঁতৰ কম চেহেৰা উঠিছে তহঁতৰ হে তহঁতি জিমত গৈছ এতিয়া জিমলৈ গ'লে মানে মই ৰাতিপুৱা স্কুলত সোমালে তই থিয় হ'ব নোৱাৰ তহঁতে এইবিলাক বাহানা হ'ব দে আজি ক্লাছটো আৰম্ভ কৰোঁ ন ল'ৰাহঁত কৰক ছাৰ কৰক কালি যে মই তহঁতক পঢ়াইছিলোঁ লেচনটো তাৰে আজি মই এটা তহঁতক প্ৰশ্ন সুধিম তহঁতি আজি সেই প্ৰশ্নটোৰ উত্তৰ দিব পাৰিবি নাই ঐ কলিমান কালি ছাৰে কি পঢ়াইছিলে ন কচোন ক মোৰতো একো মনতেই নাই তই জান যদি ক না মোক সেই এইটো কি যে কথা সুধি থাক নহয় ছাৰে কি লেচন পঢ়াইছিলে এতিয়া কালি মই কেনেকৈ জানো আৰু যদি পঢ়াইছিলেও মোক কিবা কিবি মনত আছে আৰু কিন্তু কি প্ৰশ্ন সুধিব এতিয়া বা ঐ বুধাই ৰাহুলক সোধ কালি কি পঢ়াইছিলে সি ভালকে মনত ৰাখি থৈছে চাগে এতিয়া ছাৰে প্ৰশ্ন সুধিলে সি কৈ দিব তাক সোধচোন কালি কি পঢ়াইছিলে সেইটোনো ক'ত ক'ব সেইটো নিজৰ বহে চাব আমাক ক'ত ক'বনো এই অলগদ্ধহঁত তহঁতি কি পাতি আছ ফুচুৰকে কালি মানে পঢ়া নাছিলি আৰু মই পঢ়াতে মন দিয়া নাছিলি মানে এতিয়া ফুচুৰ পাতি আছ কথা এই গৰুহঁত হ'ব দে এতিয়া মই প্ৰথম প্ৰশ্নটো সুধিছোঁ প্ৰথম আহোম বৰবৰুৱা কোন আছিল এতিয়া তহঁতি গোটেইকেইটাই মোক এই প্ৰশ্নটোৰ উত্তৰ ভালকে কচোন আপুনিনো বাৰু আমাক এইটো প্ৰশ্ন সুধিব লাগে না ছাৰ প্ৰথম আহোম বৰবৰুৱা কোন আছিল আমাৰ মামা আছিল ছাৰ মামা এই গৰু অলগদ্ধ এয়া কি উত্তৰ কৈছ এয়া উত্তৰ কৈছ কালি মানে পঢ়াত মন নিদিলি এই গৰুহঁত বুধাই তই বেলেগ খাতৰা উত্তৰ কৈছে কিন্তু দেই তহঁতৰ মামা কেনেকে হ'ব পাৰে বৰবৰুৱা হ'ব দে অলগদ্ধ তহঁতি তিনিওটা সঁচাকৈ বহুত অলগদ্ধ তহঁতৰ ৰুমটোৰ ভিতৰত এই ৰাহুলেই অকণমান ভাল ল'ৰা নেকি ই সকলো প্ৰশ্নৰ উত্তৰ দিয়ে তাকে মোৰ বৰ ভাল লাগে এতিয়া মই ৰাহুলকে সোধোঁ উত্তৰটো ৰাহুলক একেবাৰে বৰ ভাল পায় সোণৰ সজাটো একেবাৰে ৰাহুল তই কচোন প্ৰথম আহোম বৰবৰুৱা কোন আছিল হয় ছাৰ আহোমৰ প্ৰথম বৰবৰুৱা আছিল মোমাই তামুলী বৰবৰুৱা ছাৰ হৈছে ৰাহুল তই পাৰিছ
তই সঁচাকৈ বহুত ধুনীয়াকৈ উত্তৰটো মোক কৈছ, বৰ ভাল লাগিল শুনি। কিন্তু এই তিনিওটা অলগদ্ধহঁত ৰাহুলৰ পৰা তহঁতি অলপমান শিক। ই কেনেকৈ স্কুলৰ ভিতৰত বহি মই বুজাওঁ আৰু ই ধুনীয়াকৈ শুনি যায়, সেইবাবেহে ই উত্তৰটো ক'ব পাৰিছে। তহঁতি চাগে নুশুন, আৰু মই বুজালে তহঁতি ভালকৈ নুবুজ, সেইবাবে তহঁতি ক'ব পৰা নাই। গাধহঁত, আজিৰ পৰা তহঁতিও ভালকৈ বুজিবি দেই। এতিয়া মই যাওঁ। সকল ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। আৰু আমাৰ এই চেনেলটো একেবাৰে নতুন, যদি ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আমি এই ভিডিঅ'বিলাক কিছুমান জানিবলগীয়া টপিকতহে ভিডিঅ'বিলাক বনাওঁ, গতিকে আশা কৰোঁ আমাৰ ভিডিঅ'বিলাক চাই ভাল পাব আৰু আমাক আদৰি ল'ব। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ। ধন্যবাদ।